আজি ঘৰতে নিমকি বনালোঁ আৰু নিমকিখিনি ভাজি আছোঁ আৰু মোৰ নিমকিখিনি কিমান ধুনীয়া হৈছে চাওকচোন আৰু ধুনীয়াকৈ ফুলি গৈছে এয়া নিমকি বনাবৰ কাৰণে ময়দা, কালজিৰা আৰু ৰিফাইন তাতে সোৱাদ অনুসৰি নিমখ দি মই ধুনীয়াকৈ এতিয়া মিলাই লৈ তাৰপিছত ডোটো বনাই ল'ম আৰু ডোটো যিমান মঠিব পাৰে সিমানেই ভাল হয় আৰু নিমকিটো ধুনীয়া হয় আৰু ডোটো মোৰ মঠি হৈ গ'ল আৰু ডোটো এতিয়া 10-15 মিনিটৰ কাৰণে মই থৈ আকৌ উলিয়াই আনি লাডুটো নিজৰ জোখত দিব আৰু বেলাটো ডাঠ পাতল নিজৰ ওপৰত নিমকিটো বোলে ডাঠ কৰোঁ পাতলা কৰোঁ সেইটো নিজৰ ওপৰত কথা আৰু মোৰ নিমকিখিনি ধুনীয়াকৈ বেলিয়ে কাটি ল'লোঁ আৰু গোটেইখিনি মই বনাই দেখাইছোঁ আৰু অলপ অলপকৈ দেখাই থকা নাই। আনফালে আকৌ কেৰাহীখন পাতি লৈ মই তাতে নিমকিখিনি দি দিছোঁ অলপ অলপকৈ দি এতিয়া আকৌ নিমকিখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু নিমকিখিনি চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে আৰু ঘৰত বনাই খোৱা নিমকিটো সোৱাদটোও বেলেগ, খাবলৈও ভাল লাগে আৰু মই নিমকি বনাই হৈ গ'ল আৰু কেনেকুৱা হৈছে জনাব আপোনালোকে আৰু ময়দা অলপো থাকি গৈছিলে বোলো কেইকেইটাকে বনাই চাহৰ লগতে খাম বুলিয়ে বনাই ল'লোঁ আৰু সকলোখিনি দি মেলি মই ধুনীয়াকৈ এতিয়া মিলাই লৈছোঁ আৰু হৈ গ'ল আৰু এতিয়া খাবলৈ উলিয়াইছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।